আমি ভেনিলা ফ্লেভাৰৰ আইচক্ৰীম কেক খাই ভাল পাওঁ কিন্তু এই ভেনিলা ফ্লেভাৰটো আহে ক'ৰ পৰা আজি জানোৱা হওক ৱেলকাম টু পাৰিজা টেইলছ ভেনিলা প্লেনিফলিয়া এক ধৰণৰ লতাজাতীয় অৰ্কিড হয় ইয়াক হাতৰ দ্বাৰা পলিনেশ্যন ঘটোৱা হয় তাৰ ফলত এটা পড ওলায় যিটো বিনৰ নিচিনা দেখাত সেই বিনৰ ভিতৰত কিছুমান গুটি থাকে সেই গুটিবোৰৰ পৰাহে ভেনিলাৰ ফ্লেভাৰটো আহে কাজিৰঙা নেশ্যনেল অৰ্কিড পাৰ্কৰ গাইড পংকজ সুব্বাৰ পৰা জানোৱা হওক ভেনিলাৰ বিষয়ে আপোনাৰ অৰ্কিড হয় দেই ভেনিলা আছে অৰ্কিড হয় আৰু ভেনিলা এটা ক্ৰিপাৰ প্লান্ট হয় আৰু ভেনিলা আপোনাৰ 100টা ভেনিলা আপোনাৰ 100টা স্পিচিছ আছে আৰু আমি ইয়াত দুটা স্পিচিছ ৰখা হৈছে এটা হৈছে আপোনাৰ ভেনিলা পেনিফলিয়া আৰু পেনিফলিয়াটো হৈছে আপোনাৰ মেক্সিকান স্পিচিছ হয় আৰু মেক্সিকান স্পিচিছটো আপোনাৰ এক বছৰত 6 ঘণ্টাৰ কাৰণে ফুলে আৰু সেই 6 ঘণ্টাৰ ভিতৰত ইয়াক হাতেদি হেণ্ড পলিনেশ্যন কৰিব লাগে মানে ইয়াৰ যোনটো পলিনেটৰ ইনচেক্টছ আছে মানে হেণ্ড পলিনেশ্যন হাতেদি ষ্টিক দি টুথপিক দি এনেকুৱা মানে লাহেকৈ তাৰ পলেনটো দুটা মিক্স কৰিব লাগে এটা হেণ্ড পলিনেশ্যন কৰাৰ পিছতে এই ফুলটো এটা পটত কনভাৰ্ট হৈ আহিব আৰু সেই পটটো আমি ড্ৰাই কৰি মেলি ফাৰ্মেণ্টেড কৰি মেলি ভেনিলা এচেঞ্চ या ভেনিলা ফ্লেভাৰ বনোৱা হয় আৰু ভেনিলা আপোনাৰ ৱৰ্ল্ডৰ ছেকেণ্ড এক্সপেঞ্চিভ ফ্লেভাৰ বুলি কোৱা হয় ইয়াৰ ভেনিলাৰ যোনটো প্ৰাইচ হয় $500 আপোনাৰ ইণ্ডিয়াৰ যোনটো পইচা হয় 45,000 to 40,000 বুলি কোৱা হয় এই মাজতে এটা আপোনাৰ যোনটো দালাল বুলি কোৱা হয় ইংলিছত ব্ৰকাৰ্ছ বুলি কোৱা হয় আৰু ইণ্ডিয়াৰ ভিতৰত তিনিটা ষ্টেটত মানে খেতি কৰা হয় আসাম গোৱা এণ্ড কেৰেলা আৰু সেই ব্ৰকাৰ্ছে মানে কি কৰিছিলে সেই ভেনিলাত আপোনাৰ কেমিকেল মিক্স কৰি মেলি ইণ্টাৰনেশ্যনেল মাৰ্কেটত চেল কৰিছিলে সেইকাৰণে সেই বস্তুটো ধৰিলে তাক মানে এটা ফ্লড হৈ গ'ল মানে এটা ফেক হৈ গ'ল সেইকাৰণে ইণ্ডিয়াৰ যোনটো ভেনিলাটো অকণমান লেছ হৈ গৈছে আৰু এইটো হৈছে আপোনাৰ এটা আছে ভেনিলা বৰ্নেন্সিছ এইটো ইণ্ডিয়ান স্পিচিছ হয় আৰু এইটো আমাৰ অসমত পোৱা যায় আৰু গোলাঘাট ডিষ্ট্ৰিক্ট আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টত পোৱা যায় হয় আৰু ইয়াৰটো আমাৰ কমাৰ্চিয়েলৰ কাৰণে অলপ বেয়া হয় ঠিক আছে আমাৰ ইণ্ডিয়াৰ স্পিচিছটো গোন্ধটো খুব ভাল খালি ইয়াৰ কমাৰ্চিয়েলৰ কাৰণে অলপ বেয়া হয় আৰু এইটো হৈছে আপোনাৰ ভেনিলা যোনটো ন ফুলটো এইটো চাওক এইটো আপোনাৰ এইটো চাওক দেই এইটো ফুল হয় এইটো ফুলক আমি ৰাতিপুৱা হেণ্ড পলিনেশ্যন কৰিলোঁ এইটো চাওক এইটো ৰাতিপুৱা ফুলিছিলে 6 ঘণ্টাৰ কাৰণে ফুলে আপোনাৰ পেনিফলিয়াটো 6 ঘণ্টাৰ কাৰণে ফুলে আৰু ভেনিলা বৰ্নেন্সিছটো আপোনাৰ 3 দিনৰ কাৰণে থাকে এইটো হেণ্ড পলিনেশ্যন বিলাক ইউজ কৰা হয় ভেনিলা এইটো অৰিজিনেল ভেনিলা পট হয় এইটো গোন্ধটো লৈ ল'ব আইচক্ৰীমৰ যিটো গোন্ধ আপুনি লৈ ল'ব এইটো আমি ৰাতিপুৱা হেণ্ড পলিনেশ্যন কৰিলোঁ যদি প্ৰচেছ ৰং হয় বস্তুটো এনেকুৱা হৈ যায় যদি প্ৰচেছ কাৰেক্ট হয় এনেকৈ গ্ৰীণ কালাৰ হৈ যায় এইটো চব পট ঠিক আছে আৰু সেই পটটো যেতিয়া মেচিয়ৰ হৈ যাব য়েলো কালাৰত কনভাৰ্ট হৈ যাব আৰু সেই আমি তাত ছিঙি মেলি আমি ফাৰ্মেণ্টেড কৰি মেলি তাৰ ভিতৰত চিড থাকে সেই চিডটো আমি শ্লাইডছ কৰি মেলি ওলাই মেলি আৰু আপোনাৰ ভেনিলা এচেঞ্চ या ভেনিলা ফ্লেভাৰ বনোৱা হয়